নমস্কাৰ, মই ঋতুৰাজ। টাইমিটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছোঁ উৰিয়াম ঘাটৰ উচ্ছেদৰ খবৰ। উৰিয়াম ঘাটত উচ্ছেদৰ বুলডোজাৰ পৰাৰ পূৰ্বে এতিয়া টালি টোপোলা বান্ধি বেদখলকাৰীয়ে এৰিছে উৰিয়াম ঘাটৰ প্ৰান্তসমূহ। এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক আমি কেতবোৰ দৃশ্যাংশ দেখুৱাম। টালি টোপোলা বান্ধিছে, গাড়ীয়ে গাড়ীয়ে উৰিয়াম ঘাটৰ প্ৰান্তসমূহৰ পৰা বেদখলকাৰী ওলাই আহিছে আৰু তামোলৰ বাৰী তাতে থৈ, ঘৰ দুৱাৰ তাতে থৈ কান্দি কান্দি এতিয়া গাড়ী দিছে অবৈধ দখলকাৰী। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। টালি টোপোলা বান্ধি উৰিয়াম ঘাট এৰিছে অবৈধ দখলকাৰীয়ে। উৰিয়াম ঘাটৰ প্ৰান্তে দেখিবলৈ পোৱা গৈছিল অবৈধ দখলকাৰী। অবৈধ দখলৰ কথা উল্লেখ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এতিয়া গাড়ীয়ে গাড়ীয়ে অবৈধ দখলকাৰীয়ে উৰিয়াম ঘাট এৰিছে। বুলডোজাৰৰ পোক পৰাৰ পূৰ্বে ঘৰ বাৰী এৰিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গ'ল তামোল বাৰী এৰি কান্দি কান্দি উচ্ছেদিত ঘৰখনি দেখিবলৈ পোৱা গৈছে। সৰু পথাৰৰ বিধায়কে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে এটা ভিডিঅ', য'ত দেখিবলৈ পোৱা গৈছে বিধায়কগৰাকীয়ে উল্লেখ কৰিছে যে এইদৰে উচ্ছেদৰ পূৰ্বে লোকসকলে তাত বাহৰ বাজি থকা লোকসকলে নিজৰ ঘৰ দুৱাৰ নিজৰ বস্তু বাহানি সামৰি এইদৰে আৰু ঠিক একেদৰে উচ্ছেদৰ প্ৰাণ মুহূৰ্তত অন্যান্য অবৈধ দখলকাৰীসকলেও যাতে এইদৰে নিজৰ নাম লাগি সামৰি ঘূৰি যায় তাৰ বাবে আশা ৰাখি টকাৰ উল্লেখ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ দৰ্শকসকলক জনাই দিছোঁ। টালি টোপোলা লৈ এতিয়া উৰিয়াম ঘাট এৰিছে অবৈধ দখলকাৰীয়ে আৰু টালি টোপোলা সামৰি এতিয়া কান্দি কান্দি এৰিবলগীয়া পৰিৱেশৰ সূচনা হৈছে। কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বতে সাংবাদিকক সম্বোধন কৰি তথ্যভিত্তিক এক বিৱৰণ দাঙি ধৰা পৰিলক্ষিত হৈছিল। তথ্যভিত্তিক বিৱৰণ অনুসৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে যিসকল লোকে তাত অবৈধভাৱে দখল কৰিছে ইয়াত লাহৰীঘাট মৈৰাবাৰীৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা লোক আৰু লাহৰীঘাট মৈৰাবাৰীৰ পৰা তেওঁলোকে গৈ উৰিয়াম ঘাটৰ সেই প্ৰান্তসমূহত তামোলৰ বাগান কৰিছে, অবৈধভাৱে ব্যৱসায় আৰম্ভ কৰিছে আৰু তাৰপিছত শেহতীয়াকৈ চৰকাৰ প্ৰশাসন তৰফৰ পৰা ড্ৰোন ভিডিঅ' চলোৱা জৰীপৰ পাছত জানিব পৰা গ'ল প্ৰায় 500 ঘৰ পৰিয়ালে 500 বিঘাকৈ গাই প্ৰতি 500 বিঘাকৈ ভূমি অধিগ্ৰহণ কৰি আছে আৰু তেনেকৈ এই অবৈধ দখলৰ বিৰুদ্ধে ব্যৱস্থা হাতত লোৱা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তৎপৰতাৰে কথা উল্লেখ কৰিলে। যদিও উচ্ছেদৰ দিন ঘোষণা হোৱা নাই, তাৰ বাবে কিন্তু তৎপৰতা থকা দেখিবলৈ পোৱা গৈছে আৰু তৎপৰতা দেখাৰ লগে লগে এতিয়া টালি টোপোলা সামৰি লাভ লাভতো গাড়ীত উঠাই নিৰাপদ দূৰত্বলৈ ভাগ কৰি লৈছে এইসকল উচ্ছেদিত হয়। আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টোলৈ ৰাজ্যজুৰি মাজতে সৰু পথাৰৰ বিধায়কে ভিডিঅ' আপলোড কৰিছে। য'ত দেখিবলৈ পোৱা গৈছে গাড়ীয়ে গাড়ীয়ে এতিয়া টালি টোপোলা বান্ধি কান্দি কান্দি তামোলৰ বাৰী পৰ্যন্ত এৰি থৈ উচ্ছেদিতই নিজৰ প্ৰান্তলৈ ঢাপলি মেলিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক এই দৃশ্যাংশ দেখুৱাই আছোঁ আৰু দৃশ্যাংশ দেখাৰ লগে লগে সহজে অনুমান কৰিব পাৰিব এই গাড়ীসমূহত তেওঁলোকৰ নাম লাগি সামৰা হৈছে আৰু এই প্ৰান্তসমূহত আৰক্ষীয়ে উচ্ছেদ চলোৱাৰ প্ৰাক মুহূৰ্তত প্ৰশাসনে যুদ্ধকাৰী তৎপৰতা অৱলম্বন কৰাৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এতিয়া লাভ লাখতো সামৰি এই প্ৰান্ত এৰিবলৈ যুঁজা আৰম্ভ কৰিছে অবৈধ দখলকাৰীয়ে। এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ। কিয়নো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে আৰু ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ মাজতে দেখিবলৈ পোৱা গৈছে এইবাৰ পাইকানৰ পাছত এইবাৰ উজনি অসমৰ গোলাঘাটৰ উৰিয়াম ঘাটত উচ্ছেদ চলাম বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই